আজি মীনাক্ষীক এটা মোবাইল দিওঁ বুলি মালিগাঁৱলৈ গ'লোঁ। ডিউটিৰ পৰা আহাতে যেতিয়া দেৰি হৈছে, আধা দোকান বন্ধ হৈ পৰিছে। এয়া আমি এখন দোকান পালোঁ মালিগাঁও চাৰিআলিতে। চাওঁচোন কি মোবাইল পাওঁ। এইটো মোবাইলে আমি চিলেক্ট কৰিলোঁ। মোবাইলটো বেছি বেয়া লগা নাই, ভালে। দেখিছেনে? ইয়াতে বহুত ধৰণৰ মোবাইল আছে, আপোনালোকে আহিলে চাব পাৰিব। এয়া দেখিছেনে? মীনাক্ষীৰ কাৰণে আমি এইটো মোবাইল চিলেক্ট কৰিলোঁ। ভালে, মোবাইলটো ৰেডমি A5। আমি মোবাইলটো লৈ ঘৰলৈ বুলি আহিলোঁ। এতিয়া নিদিওঁ, তাইক পিছত ছাৰপ্ৰাইজ দিম। তাই ভাত পানী খাই বহিছে, মই মোবাইলটো লৈ গৈছোঁ। চাওঁচোন তাইৰ ৰিয়েকশ্যন, তাই কেনেকুৱা কৰে। টিভি চাই আছে। টেন। তাইৰ মুখত লাজুকীয়া হাঁহি দেখিছেনে? মুখত কিন্তু কি জানে, তাই মোবাইলটো খুলিব জানা নাই। ওপৰৰ পৰা টানিহে আছে। মোক দেখাইছোঁ মোবাইলটো। মুখৰ হাঁহিটো দেখিছেনে? বহুত ফূৰ্তি পাইছে মোবাইলটো পাই। তাই উল্টাকৈহে খুলি আছে। তাৰপিছত যেনিবা মই দেখুৱাই দিয়াৰ পিছতহে তাই কৰিলে। দেখুৱাই দিয়াৰ পিছতে খুলিব পাৰিলে। এয়া মীনাক্ষীৰ মোবাইলটো। তাই বেলেগ ফূৰ্তি আৰু হাঁহি। এইটো মনে মনে কি হাঁহি আছে মিচিক মাচাককৈ মোবাইলটো চাই। এয়া মোক দেখুৱাইও দিছে মোবাইলটো। চাৰ্জাৰডালো চাইছে। আজিলৈ বাই বাই, ইমানতে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আৰু মীনাক্ষীৰ হাঁহিটো সঁচাকৈয়ে, তাই কিমান ফূৰ্তি পাইছে। তাইৰ জীৱনৰ এয়া প্ৰথম মোবাইল।